Good morning students. আজি আমি প্ৰথম শ্ৰেণীৰ সাধাৰণ জ্ঞানৰ ক্লাছ এটি কৰিব ওলাইছো আৰু তাত আমি শৰীৰৰ অংগ প্ৰত্যংগৰ বিষয়ে কিছু কথা আলোচনা কৰিম। আমাৰ শৰীৰত বিভিন্ন ধৰণৰ অংগ প্ৰত্যংগ আছে আৰু সেইবোৰৰ লগত আমি আজি চিনাকি হ'ম। লগতে শৰীৰৰ অংগ প্ৰত্যংগৰ নামবোৰ মই ইংৰাজী আৰু অসমীয়া দুয়োটাতে কৈ দেখুৱাই যাম। শৰীৰৰ অংগ প্ৰত্যংগ our body parts আমাৰ শৰীৰৰ অংগ প্ৰত্যংগসমূহ। শৰীৰৰ আমাৰ শৰীৰটোত বিভিন্ন ধৰণৰ অংগ প্ৰত্যংগ আছে আৰু প্ৰত্যেকটো অংগৰে কিছুমান নিৰ্দিষ্ট কাম আছে। কামবোৰ বাৰু আমি আজি আলোচনা নকৰোঁ, আমি মাত্ৰ নিজৰ শৰীৰৰ অংগ প্ৰত্যংগৰ লগত চিনাকি হওঁ। হেড HEAD হেড বুলি ক'লে আমি মূৰ বুজো। হেয়াৰ HAIR হেয়াৰ মানে হৈছে চুলি। I মানে চকু। Ear 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 কাণ। Nose 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 মানে হৈছে নাক। Cheek 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 মানে হৈছে গাল, আমাৰ গাল। Chin 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 মানে থুতুৰি, এই থুতুৰিটোক chin বুলি কয়। Eyebrow EYEBROW আইব্ৰো হৈছে ভ্ৰু, আমাৰ চকুৰ ওপৰত যে চেলাউৰি থাকে ভ্ৰু থাকে ইয়াক কোৱা হয় আইব্ৰো। মাউথ MOUTH মাউথ মানে হৈছে মুখ, আমাৰ মুখখনক বুজাইছে মাউথ। লিপছ LIPS লিপছ মানে ওঠ, ওঠ। টিথ TEETH টিথ মানে হৈছে দাঁত। টাং TONGUE টাং মানে হৈছে জিভা। চেষ্ট CHEST চেষ্ট মানে হৈছে বুকু। শোল্ডাৰ SHOULDER শোল্ডাৰ মানে কান্ধ। ষ্টমাক STOMACH ষ্টমাক মানে পেট, আমাৰ পেটক কি বুলি কয় ষ্টমাক। এলবো ELBOW এলবো কিলাকুটি এলবো। নি KNEE নি মানে আঁঠু, আমাৰ আঁঠু কি বুলি কোৱা হয় নি। হেণ্ড HAND আমাৰ হাতক কি বুলি কোৱা হয় হেণ্ড HAND হেণ্ড মানে হ'ল হাত। ফিংগাৰ্ছ FINGERS ফিংগাৰ্ছ মানে হাতৰ আঙুলি ফিংগাৰ্ছ। These are my fingers এইবোৰ মোৰ হাতৰ আঙুলি। toes 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 মানে ভৰিৰ আঙুলি, toes মানে ভৰিৰ আঙুলি। ইয়াতে শৰীৰৰ অংগ প্ৰত্যংগ বুলি কওঁতে আমি কেইটামান অংগ প্ৰত্যংগৰ নামহে আমি জানিলোঁ। ইয়াৰ উপৰি আৰু বহুত অংগ প্ৰত্যংগ আছে, গোটেইখিনি আজি মই তোমালোকক নকওঁ, তোমালোকে এইখিনি আজি ভালকৈ শিকিবা। লগতে লেগ বুলি ক'লে আমি ভৰিক বুজোঁ, লেগ বুলি ক'লে ভৰিক বুজোঁ। গতিকে এইকেইটা বিশটা আজি অংগ প্ৰত্যংগৰ নাম তোমালোকক দিলোঁ, তোমালোকক ক'লোঁ অসমীয়া নাম আৰু ইংৰাজী নাম দুয়োটাই ক'লোঁ। এইখিনি তোমালোকে জানি লোৱা। পৰৱৰ্তী ক্লাছসমূহত আমি ইয়াতকৈ আৰু বেলেগ বেলেগ অংগ প্ৰত্যংগৰ নামসমূহ আলোচনা কৰিম। আজি 20টাই আলোচনা কৰিলোঁ আৰু লগতে এই অংগ প্ৰত্যংগৰ নামখিনি সহজতে বুজি পাবৰ কাৰণে মই তোমালোকক এটা কবিতাৰে এটা অসমীয়া আৰু এটা ইংৰাজী কবিতা দুয়োটা কবিতাৰে অংগী ভংগী কৰি ভংগীমা সহকাৰে দেখুৱাই দিম আৰু তোমালোকে সেইটো ঘৰত আওৰাবা আৰু তেতিয়া তোমালোকে গোটেই বহুতখিনি অংগ প্ৰত্যংগৰ নাম জানিবও পাৰিবা আৰু নিজে দেখুৱাই কৰিবা। সেইটো মই তোমালোকক এতিয়া দেখুৱাই দিছোঁ। হাত পাও হাত এই দুই হাত, এই মোৰ কলা চুলি এই বগা দাঁত, এই দুই কাণ মোৰ এই দুই ভুৰু, এই দুই ভৰি আৰু এই দুই উৰু, এই দুই পাহু মোৰ এই দুই চকু, এই দুই গাল মোৰ এই খনি বুকু, এই এটি পেট মোৰ এইটো কঁকাল, পিছপিনে আছে মোৰ এই পিঠিফাল। This is my head, these are my ears, these are my eyes, this is my nose. These are my cheeks, this is my chin, this is my mouth, these are my teeth.
This is my tongue, this is my neck. These are my shoulders and these are my hands. This is my elbow, this is my wrist. These are my fingers, this is my chest. This is my stomach, this is my thigh. This is my knee, this is my leg. This is my ankle, this is my foot. These are my toes and these are my body parts. তোমালোকে দেখিলা অসমীয়া আৰু ইংৰাজীত মই বডি পাৰ্টছসমূহ এটা ধুনীয়া কবিতাৰে সংগীমাৰে সহায়ত দেখালোঁ। তোমালোকে ইয়াতকৈও ধুনীয়াকৈ কৰিবৰ চেষ্টা কৰিবা। মই মাত্ৰ তোমালোকক দেখুৱাইহে দিলোঁ আৰু লগতে এনেকৈ কৰিলে তোমালোকৰ শৰীৰৰ অংগ প্ৰত্যংগবোৰ বেছি ভালকৈ মনত থাকিব। গতিকে এতিয়া আহোঁ গৃহ কাৰ্যলৈ। তোমালোকক আজি একেবাৰে কম গৃহ কাৰ্য এটা দিম। মাত্ৰ এটাই প্ৰশ্ন মই দিম। সেইটো হৈছে তোমাৰ শৰীৰৰ 10টা অংগৰ নাম লিখা। 10টা আমি 20টা অংগয়ে পালোঁ। 20টা অংগৰ বিষয়ে আজি আলোচনা কৰিলোঁ। লগতে কবিতাকেইটাত আৰু দুটামান বেলেগ অংগৰ নামো আমি পালোঁ। গতিকে ইয়াৰ ভিতৰত আলোচনা কৰাৰ পৰা তোমালোকে মাত্ৰ 10টা তোমালোকৰ ভাল লগা যিকোনো ভাল লগা 10টা অংগৰ নাম বহীত ধুনীয়াকৈ নিয়াৰিকৈ পৰিপাটিকৈ লিখিবা। আজিৰ গৃহ কাৰ্য ইমানখিনিয়ে। ধন্যবাদ।